প্ৰায় 4 মাহমান আগৰ কথা। এদিন পাণৰ গছত নুঠিলে নদীপৰ ঘৰত চৌকা নজ্বলা পৰিস্থিতি। আনদিনাৰ দৰে সেইদিনাও সি মূৰত গামোচাখন মেৰিয়াই লৈ গছত উঠিছে। মনত 101 চিন্তাই তাক আজি কিছুদিনৰ পৰা হেঁচুকি ধৰি ৰাখিছিল। তাৰ ফল দৈনন্দিন জীৱনৰ বহু ক্ষেত্ৰত সি নিজেই পাইছিল। জীৱনটোত কি পালোঁ, কি হেৰুৱালোঁ, কি পাবলৈ আছে, সেইবোৰ একো নুবুজা নদীপে জানে কেৱল তামোল গছত কেনেকৈ উঠিব লাগে আৰু কেনেকৈ নামিব লাগে। এজন সাধাৰণ মানুহে নিজে যি কাম কৰি আছিল সেই কামটোক হাড়ে হিমজুৱে ভাল পোৱাটো অৱশ্যেই বৰ দৰকাৰী কথা। বাপেকীয়া সম্পত্তিৰে ধনী হৈ থকা গণপতি মহাজনে তলৰ পৰা মাত লগাইছে, ঐ কি কৰিছ তই? আজি হ'বনে তোৰ তামোল পৰা? তহঁতে চালা সময়ৰ মূল্যই নাজানো একো, সেইকাৰণে এই অৱস্থা। কৰ কাণ কাটিব নজনা মহাজনৰ কথাত সম্বিত ঘূৰাই পোৱা নদীপে হ'ব এতিয়া বুলি আৰু খৰখেদা কৰিলে। ইফালে মহাজনেও কামলৈ দেৰি হৈছে বুলি ঘৈণীয়েকৰ হাতত 100 টকীয়া নোট এখন গুজি দি বাইকখন লৈ ওলাই গ'ল। পদূলি মুখৰ পৰা মহাজনক আগবঢ়াই থৈ মহাজনৰ ঘৈণীক ঘৰমুৱা হৈছে মাত্ৰ। বিকট চিঞৰ এটাৰে মৰিলো ঐ বুলি কলৰ পাত তামোল পাতত লাগি কিবা সৰি পৰাৰ শব্দ। মহাজনৰ ঘৈণীয়েক উপমা দৌৰি আহি তামোল তলি পাই নদীপক দেখি হাহাকাৰ কৰি চিঞৰিছে। তেজেৰে লুতুৰি পুতুৰি নদীপ অজ্ঞান হৈ পৰি ৰৈছে। উপমাৰ চিঞৰত ওচৰ চুবুৰীয়াবোৰ গোট খোৱাত সকলোৱে পানী খোৱা, বিচনীয়ে বিচি দিয়া আদি কৰি মানুহজনক বিপদৰ পৰা ৰক্ষা কৰিবলৈ সহায়ৰ হাত উজান দিছে। জমা হোৱা মানুহবোৰৰ মাজৰ পৰাই কোনোবাই ঘৰ ক'ত, 108 মাত, ঘৰত খবৰ দি ইত্যাদিবোৰ কথাৰে সকলো ব্যস্ত হৈ থাকিল। জনাবোৰে ইজনে সিজনক চিনাকি কৰাইও দিলে। খবৰ কৰাৰ কিছু সময় পাছত 108খন আহি ঘৰ পালেহি। ঘৰত খবৰ দিবলৈ ফোন নম্বৰ নোহোৱা নদীপক এম্বুলেন্সত উঠাই দি উপমাই মহাজনৰ ভতিজাক এজনৰ হাতত বাকচৰ পৰা 1000 টকা এখন দি হস্পিটেল পঠিয়াই দিলে। 108 গাড়ীখন চাইৰেনটো বজাই বজাই সকলোকে ধুমুজাত পেলাই আগবাঢ়িব ধৰিলে। গোট খোৱা মানুহবোৰ অত্যত ৰৈ আলোচনা কৰিব ধৰিলে। ভাগ্য ভাল, মহাজন থাকিলে সি ইয়াতেই শেষ হ'লহেঁতেন। আকৌ এজনে সঁহাৰি দিছে, সি নিজেই ভাল কৰিলেহেঁতেন। আনজনে হাঁহি হাঁহি ক'ব ধৰিছে, ভগৱানে ভালৰ বাবেই কৰে সকলো। সিনো ক'ত জানে যে মহাজনৰ ঘৰতে গছৰ পৰা পৰিব বুলি। তোৰ মোৰ ঘৰত পৰিলেও মৰিলেহেঁতেন। এনেকে 1000 টকীয়া নোট এটা তই ঘৰত থৈ দিব পাৰিলিহেঁতেন নেকি? আছে তোৰ ঘৰত। এনেদৰে কথাবোৰ আলোচনা চলি থাকিল। মহাজনো আহি ঠিক পদূলি পাইছে। পিছত সকলোখিনি গম পাই মোনাখন কাঠিত থৈ উপমালৈ চাই কৈছে, বাকচৰ পৰা 5000 টকা এটা উলিয়াই আনচোন, মই হস্পিটেল যাওঁ। নদীপ মৰিলে বৰ বেয়া লাগিব। বেচাৰা বৰ ভাল মানুহ আছিল।